কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ও নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম অপুনিও কহ ভাগদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে কৃষ্ণ কহি দয়ে ধৰাই আপুনি সংসাৰ তৰা এ পুৰুষক কৰিও ধাৰ এই মহাবৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱতৰ কৃষ্ণৰ কথা লিখাই আছে আৰু কৃষ্ণৰ কথা যি কৃষ্ণৰ কথা শুনিলে আমি এই জগত সংসাৰত থকা মিয়মান লোকসকলে তৰি যাব পাৰোঁ, নিজকো উদ্ধাৰ কৰিব পাৰোঁ, আনকো উদ্ধাৰ কৰিব পাৰোঁ। তেনে কৃষ্ণৰ কথা আপোনালোকে শুনক। ৰামে কান্ত ভকত যিটো কৰে কুলো ধাৰ সেইটো কৈত কৃষ্ণ নামৰ স্মৰণে চিৰকাল নৰকত আচন্ত কৃপুৰুষ যত ও হৈ উঠি স্বৰ্গ পাৱৈতে খনে আৰু এই কৃষ্ণ নাম শুনি নিজে পালন কৰি ভকতি আচৰণ কৰি তাৰ দ্বাৰা কি কৰিব পাৰি, নিজেও উদ্ধাৰ হ'ব পাৰি আৰু আমাৰ 21 পিঢ়িলৈ উদ্ধাৰ কৰিব পাৰি। যিবিলাক লোক আমাৰ কৰ্মৰ দোষত যিসকল লোকে ভগৱন্ত পুৰুষৰ সান্নিধ্য এতিয়াও গৈ পোৱা নাই, তেওঁবিলাকে কৰা কৰ্মৰ ফল অনুযায়ী স্বৰ্গত বাস কৰিছে, সেইবিলাক লোকক আমি উদ্ধাৰ কৰিব পাৰিম। নাম নাহিকে সংশয় জাত মৃত্যুৰ হাত লৈও এক কৃষ্ণ শৰণ নেনায়ালে জালে অ কেতিখন ধৰ কালে কৈত মিলে দাৰুণ মৰণ। আৰু ইয়াত আমাৰ সংশয় কৰিব লগা একোৱে নাই। সকলো জীৱই জন্ম লৈছে, এদিন মৃত্যু হ'ব, কিন্তু মৃত্যুৰ ত্ৰাসত আমি পৰি থাকিব নালাগে। এইকাৰণে নালাগে, আমি যদি এক কৃষ্ণদেৱত আমি একান্তভাৱে সুদৃঢ় বিশ্বাসে আমি শৰণ লওঁ, তেতিয়াহ'লে কি হ'ব, তাৰমানে আমাৰ এই মৃত্যু ত্ৰাসৰ পৰা আমি বাচি যাব পাৰিম। যেনেকৈ মৃত্যুৰ ভয়ত ত্ৰাসিত হৈছিল এটা দিনত পৰীক্ষিতে, আৰু সেই পৰীক্ষিতে সেই ত্ৰাসিত অৱস্থাৰ পৰাও শুকমুনিৰ মুখেদি ভগৱন্ত কৃষ্ণৰ গুণানুকীৰ্তন শুনি তেওঁৰ মৃত্যুৰ সময়লৈকে ভয় নোহোৱা হৈ গ'ল। আৰু শুকে সুধিছিল যে তোমাৰ আৰু কিবা সুধিবলগীয়া কিবা সংকোচ আছে নেকি, ভয় আছে নেকি? বোলে মোৰ একো নাই, এতিয়া আৰু একো নাই। গতিকে আমি কি হ'ল, এই ইমান ধুনীয়া জীৱন এটা পাইছোঁ, আমি কোটি কোটি জন্ম আমি ইতৰ জন্মবিলাক ইতিমধ্যে পাই আহিছোঁ, আমি ভোগ কৰি আহিছোঁ, আৰু পাই উঠিও আমি আৰু আমাৰ পুণ্যৰ ফলত আমি কি হ'লোঁ, আৰব্ধ কৰ্মৰ ফলত আমি প্ৰাৰব্ধ জন্ম পালোঁ। এই প্ৰাৰব্ধত আমি যদি ভাল কাম কৰোঁ, ভাল কথা বাৰ্তা কৰোঁ, ঈশ্বৰক চিন্তা কৰোঁ, এই আয়ুসটো আমি পোৱা আয়ুসখিনি আমি বেছি দিন আমি নাথাকোঁ জীয়াই। আমি সকলোৱে জানো খুব বেছি আমি 100 বছৰ হয়তো আমি জীয়াই থাকিম। গতিকে এইকেইটা দিন যাতে আমি আলে জালে এনেই নেখেদাওঁ, আমি একমাত্ৰ ঈশ্বৰক চিন্তা কৰি আমি আমাৰ জীৱনটো সৎ কামত আমি লগাব পাৰোঁ। কাৰণ কৈতো মিলে মৰণ চিন্তা, হাতে বাটে ঘাটে কৈতো বা মৰণ মিলিব আমাৰ কোনো চিন্তা নাই।
হে চঞ্চল মেঘৰ ছায়া সমপুত্ৰ পদে যায় জীৱন যৌৱন ধন জন শুইবা সবেৰাই এৰি জানা তাতে কৰ খেৰি শৰাই যেন জাগিল সপোন। আৰু কি কৈছে, আমাৰ জীৱনটো বাজিকৰৰ খেলা বুলি কৈছে। যেনে বান্দৰ, যিবিলাকে বান্দৰবিলাক নচুৱাই, আমাকো নচুৱাই আছে তাৰমানে কালে। গতিকে কালৰ প্ৰভাৱত আমি জীৱবিলাকে কি হ'ব, এটা দিনত আমি সকলো এৰাৰি হ'ম। আমি যিদিনাখন এই সংসাৰলৈ আহিছিলোঁ সিদিনাখনে মোৰ লগত মোৰ মায়ে অহা নাছিল, মোৰ দেউতা অহা নাছিল, মোৰ ভতিজা ইত্যাদি অহা নাছিল। আকৌ যাবৰ সময়তো আমাৰ সকলো একেলগে নাযায়, আমি ইজনে সিজনক এৰি থৈ গুচি যাম। গতিকে কোনো কাৰো নহয়, আমি সকলো এৰাৰি হ'ম। আৰু এইবিলাক কি কৈছে, তাতে কৰ খেলি বুলি কৈছে, তাৰমানে বাজিকৰৰ খেলা বুলি কৈছে। তাৰমানে এই আৰয়ৰ্থে আয়ো যাই দুৰ্লভ মনুষ্য ইহে হৈল পৰময়ায়ুষ কৰায়ান আশা ভংগ লয়ো ভকতৰ সংগ হৈও যান্ত্ৰে কৃষ্ণ কসমুখ। তাৰমানে আমি বিভিন্ন বৈষয়িক জীৱনৰ বৈষয়িক কথা বতৰা লাগি থাকি, বৈষয়িক আশাবিলাকত লাগি থাকি আমি এই এনেকুৱা দুৰ্লভ জন্ম এটা পাই আমি যাতে এই জন্মটো যাতে এনেই আমি অভাৱতে আমি নেখেদাওঁ, আমি ইয়াক সৎকৰ্মত ল'ব পাৰোঁ। কেনেকুৱা সৎকৰ্ম, যে ভকতৰ সংগ লৈ ভকতৰ লগত ভাল কথা চিন্তা কৰি, ভাল আলোচনা কৰি, কৃষ্ণৰ কৰ্ম কৰি সেই আমি আয়ুসটোক যাতে সৎকামত আমি লগাব পাৰোঁ, আমি কৃষ্ণক সন্মুখ যাতে হ'ব পাৰে আমাৰ কৰ্মৰ মাজেদি, তাকে আমাক কৈছে। কালে ধৰি লেক পৰা মিছাত বিলম্ব কৰা শীঘ্ৰে পৰি হৰাই কাম কৃষ্ণপদ ধৰি মনে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম। আমাক জন্মৰ লগে লগে আমাক কালে আমাৰ পাছফালে আমাক ধৰি আছে, চুম্পি আছে। যেনেকৈ বাঘে হৰিণ চোপা দি ৰখি থাকে, আমাকো কালে চোপা দি ৰখি আছে। যেতিয়াই চেলু পায় তেতিয়াই আমাক কালে গিলি ধৰিব। গতিকে এনেকুৱা এটা জন্ম পাই আমি যিটো জন্মৰ দ্বাৰা ব্ৰহ্মায়ণী কিবা প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ভগৱন্তক, যে মোক মনুষ্য জন্ম কৰি মোক জন্ম দিয়া। কাৰণ মনুষ্যৰ লোকসকলে ঈশ্বৰৰ নাম লৈ তৰি যাব পাৰে, মোৰ যি আসনত আছোঁ এই আসনত মই কেতিয়াও তৰি যাব নোৱাৰিম। গতিকে হে প্ৰভু, হে কৃষ্ণ, মোক মনুষ্য জন্ম কৰি দিয়া, কাৰণ মই তাতে গৈ আপোনাৰ নাম লৈ মই যাতে তৰি যাওঁ। বৃন্দাবনত মই তিন্ন কৰি হ'লেও জন্ম দিয়া। এনেকৈ তেওঁ যি ব্ৰহ্মাই নেকি সৃষ্টিখন পাতিছে, গতিকে তেওঁ চিন্তা কৰিছে আৰু আমিবিলাক কোন, গতিকে তাকেই কৈছে। হে ৰাম কালে ধৰিলে কপৰা মিছাত বিলম্ব কৰা শীঘ্ৰে পৰি হৰাই কাম কৃষ্ণপদ ধৰি মনে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম 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 হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি রাম। জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত শংকৰ কৃষ্ণ হৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পঢ়িলো
কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 ও আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 ও আমাৰ পৰম